নমস্কাৰ সকলোকে মোৰ ৰিঞ্জু ব্লগ চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি দেখিছেনে ৰাতিপুৱাই একদম ৰাতিপুৱাই আহিছো নিকম বজাৰলৈ বুলি ওলাই আহিছো, যিহেতু আজি আমাৰ সকাম আছে ককা আইতাৰ, সেইকাৰণে ৰাতিপুৱাই ওলাই আহিছো বজাৰলৈ। না দেখিছেনে ভিন্দু আৰু মই আৰু আমাৰ খুৰী ছোৱালীজনী। ঘৰ আহি পাই দেখিছো খুৰীহঁতি গোটেইকেইজনীয়ে সকামৰ কাৰণে পিঠা চালি আছে। এইবিলাক দেখিছেনে চব ধুই পখালি যোগাৰ কৰি থৈ দিছে, যিহেতু ভকত আহি পাবহি এতিয়া। এফালে খুৰীয়ে দেখিছেনে কি বনাই আছে, এইটো গাখীৰৰ পকেটটোত মানে ভকতে তামোল খাব যে সেই পিকাবলৈ এটা কাটি এনেদৰে বনাই দিছে। আৰু দেখিছেনে এফালে আমাৰ বৌয়ে পাকঘৰত ভকতৰ কাৰণে চাহ বনাই আছে। তো মই বৌক সুধিছোঁ চাহ যোগাৰ হৈছেনে এতিয়ালৈকে, তাৰপিছত বৌয়ে কৈছে হৈ আছে বোলে। এইফালে মা এজনী, সৌফালে খুৰী আহি আছে। এইফালে লাহে লাহে এজনকৈ ভকত আহি পালেহি, দেখিছেনে এজনকৈ আহি আছে আৰু আহিব বাকী আছে। মানে বলকচোন আকৌ যাওঁ পিছফালে কিনো কৰিছে চাওঁগে। এতিয়ালৈকে মানুহ অহাই নাই, ইমান আহি আছে এজন দুজন কৰি। এইফালে বৌয়ে চাহত লাগি আছে, দেখিছেনে মানুহ বহুত হ'ব সেইকাৰণে বতুৱাতে পাতি দিছে সৰহকৈ, যিহেতু লাগিয়ে থাকিব চাহ এতিয়া। এইফালে দেখিছেনে চাহৰ বিষয়ে কৈ আছে, মই এটা সুধিছোঁ। এইফালে আকৌ প্ৰসাদ দিবলৈ পাত দিছে, ককাই পাত বিলাই গৈছে। আমি চবেই পাত লৈ লৈছোঁ নিজৰ ভাগৰ। দেখিছেনে ইয়াত মাইকী মানুহবিলাক বহি আছে, পাত দি আছে। মানে আমাৰ নিয়মবিলাক এনেকুৱাই, যিহেতু চবৰে নিয়মবিলাক বেলেগকৈ থাকে। আৰু তাই দেখিছেনে মই মোবাইলটো অনাৰ লগে লগে তাই লুকাই দিছে। এটাই মোৰ লগৰ হৈছে, আমাৰ পেহী ছোৱালী। এই কণমানিকেইটা চাওকচোন, আমাৰকেইটা ভিডিঅ' কৰিছে, মোক মোবাইল ভিডিঅ' কৰিছে তাইও। এতিয়া পিঠা দিলে, দেখিছেনে কিমান ভাগ লৈছোঁ, চবৰ কাৰণে লৈ থৈছোঁ। যিমান আলহী আছে চবৰ কাৰণে প্ৰসাদ লৈ থৈছোঁ। সেইফালে মোৰ বাইদেউ আৰু আমাৰ ভাই বোৱাৰী দুইজনী বহি আছে। এফালে প্ৰসাদ দি আজৰি, দেখিছেনে কিমান ধুনীয়া লাগিছে প্ৰসাদবিলাক, নহয় জানো? ইমান ধুনীয়া লাগিছে। আৰু সকামৰ প্ৰসাদ বুলি ক'লে এনেও ভাল লাগে, নহয় নে? এইফালে আকৌ কোমল চাউল আৰু দৈ এনেখিনি যোগাৰ কৰি আছে গোটেইখিনিয়ে খাবলৈ। ভকতবিলাকে আগত খাই ল'ব, তাৰপিছত বাকীখিনি বিলাই দিয়া হ'ব। দেখিছেনে
ঘৰৰ খুৰীহঁতি এনেদৰে বিলাই আছে। আৰু গাঁৱত মানে কিবা এটা হ'লে ওচৰ চুবুৰীয়া চবেই মানে সহায় সহযোগিতা কৰে। এয়া আমাৰ আপা হৈছে, দেখিছেনে? এতিয়া ভকতক দিবলৈ গৈছে জলপানখিনি ভগাই দিছে এনেদৰে। তাৰপিছত কিমান ধুনীয়া লাগিছে, দৈ, কোমল চাউল।